সো হে গাইজ আপোনালোকৰ কি খবৰ আশা কৰোঁ সকলোৱে ভালেই আজিৰ ভিডিঅ'টি ফাৰ্ষ্ট আপডেটটি হৈছে মিষ্টাৰ আজাদাৰ ওপৰত ৰিচেণ্টলি তেওঁ এখন নতুন বাইক ল'লে চ' তাৰে এটি সৰু ভিডিঅ' ক্লিপ চাওঁচোন আহক যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে লিংক ইন দ্য ডিছক্ৰিপশ্যন আৰু ফাইনেলি দিনটোৰ অপেক্ষা অন্ত পৰিব লৈছে সকলোৱে আশা কৰি আছিলে বাইকখন কি হয় এতিয়ালৈকে মই দেখুওৱা নাছিলোঁ আপোনালোকক বাইকখন কি হয় আৰু মই দেখাবলৈ অনুৰোধ জনাইছোঁ বাইকখন এখনেই হয় ডিউক 200 BS6 চ' আমাৰ নেক্সট আপডেটটি হৈছে ব্লেজ পিজিৰ ওপৰত তেওঁ ৰিচেণ্টলি এটা ভিডিঅ' আপলোড কৰিছিল ইউটিউবত ৰাজনীতিক লৈ চ' আমাৰ বিকাশ দাই এটা কমেণ্ট কৰিছিল খুবেই ফানি কমেণ্ট চ' আপোনালোকে চাব পাৰে ভিডিঅ'টো আপোনালোকে যদি চাব বিচাৰে তেন্তে লিংক ইন দ্য ডিছক্ৰিপশ্যন তো আমাৰ নেক্সট আপডেটটো হৈছে বিকাশ দাৰ ওপৰত ৰিচেণ্টলি তেওঁ ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছিল সকলোৰে বাবে এটা ধামাকা ব্লগ আহি আছে এডভেঞ্চাৰ ট্ৰিপ বুলি চ' এইখিনিতে আপোনাক কথা এটা কৈ থওঁ যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই প্লিজ গৈ ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক ডিছক্ৰিপশ্যনত লিংক দিয়া আছে এটা ট্ৰিপত গৈ আছোঁ এডভেঞ্চাৰ ট্ৰিপ এই ট্ৰিপটোৰ নাম আপোনালোকে ব্লগ আহিলে গম পাব বহুত খাতাৰনাক ধামাকেদাৰ হ'ব আৰু মোৰ লগত কোনে আছে চাওক দাদা ভাই হাৰমনি বজা তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো নতুন হয় আশা কৰোঁ আপোনালোকে সহায় সহযোগিতা কৰিব যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিবা যাতে মই ভিডিঅ' আপলোড কৰিলে সকলোতকৈ আগতে পায় আৰু আপোনালোকে জানেই কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিম তো আজিলৈ ইমানেই বাই বাই